ইয়াত কি বনাইছোঁ বাৰু ধৰিব পাৰিছেনে? হয়, এয়া বনাইছিলোঁ মৌফুলি চিকি আৰু খাবলৈ কিন্তু বহুতেই ভাল হৈছিলে। আৰু আপোনালোকৰ ল'ৰা ছোৱালীয়ে যদি ভাল পায় এই চিকিটো ঘৰতে বনাই দিব পাৰিব। এবাটি বাদাম ল'লোঁ আৰু বাদামখিনি বাকলিখিনি ফাট মেলালৈকে মই ভাজি লৈছোঁ আৰু হাতেৰে মোহাৰি বাদামৰ বাকলিখিনি এৰুৱাই লৈ সম পৰিমাণে মই গুড় দিছোঁ আৰু গুড়ত অকণমান মই পানী দি গোটেইখিনি মিক্স কৰিলোঁ। বাদামৰ বাকলিখিনি গুচাই ল'লোঁ আৰু গিলাচ এটা দি এনেকৈ ভাঙি লৈছোঁ আৰু গুড়খিনিত মই এচামুচ ঘি দিছোঁ। ঘিউ দিলে ইয়াৰ চাইনিংটো ধুনীয়া হয়। আৰু এইখিনি ভালকৈ মই এতিয়া মিক্স কৰি ল'লোঁ আৰু এখন কাগজত অকণমান বাটাৰ লগাই ল'লোঁ আৰু গুড়খিনি পানীত দিওঁতে এনেকৈ তেতিয়া টান হৈছে আৰু তেতিয়া মই এইখিনিতে বাদাম ঢালি দিছোঁ আৰু বাদামখিনি ভালকৈ গুড়খিনি মিক্স হোৱালৈকে লৰাই লৈছোঁ। আৰু এতিয়া মই ইয়াত কাগজখনত গোটেইখিনি মই দিছোঁ আৰু ভালকৈ ওপৰৰ পৰা ইখন কাগজ দি পেলাই বেলি ল'লোঁ আৰু বেলি লোৱাৰ পিছত এনেকৈ কাগজখন অঁতাই লৈছোঁ। গৰমে গৰমে মই এনেকৈ চাকু এখন দি কাটি লৈছোঁ। আৰু আজিৰ ৰেচিপিটো যদি ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। অকল নতুন নতুন ভিডিঅ'